बड'सा खौरां बिजोंनि मोनसे फिथाइगोनां गोहोम। खौरां फोसावनायनि उनाव सरकारनि नोजोराव गोग्लैदों गंसे फरायसालिनि दुखुनांथाव थासारिया। बड'सानि गेजेरजों खौरां फोसावनायनि उनावनो प्रमद बर'नि दैदेननाय बिटिआर सरकारनि मोनसे थान्दै हान्जानि आगान। बे खौराङानो जादोंमोन उदालगुरि जिल्लानि 2 नं साग्लिजार आमलाइगुरि गामिनि गुदि आरो गेजेर बेन्सार फरायसालिनि मोनसे जर'खा खौरां। सोलिफु फेब्रुवारि दाननि थांनाय 18 खालाराव उदालगुरि जिल्ला भारत भुटान सीमाजों नांजाबनाय 2 नं साग्लिजार आमलाइगुरि गामिनि गुदि आरो गेजेर बेन्सार फरायसालिनि मोनफ्रोमबो थासारिखौ लानानै जोंनि बड'सा खौरां बिजोङाव उदालगुरि जिल्लानिफ्राय खौरांगिरि सोरांसार बाग्लारिया मोनसे खौरां फोसावनाय जादोंमोन। जाय खौराङा रायजो नाङै गोख्रोङै गोसारदोंमोन आरो फरायसालिनि जेंनाखौ लानानै गोबाङैनो सावरायजादोंमोन। दिनै बै खौराङा गोसारनाय लेखायैनो प्रमद बर' दैदेननाय सरकारनि फारसेनिफ्राय मोनसे थान्दै हान्जाया फरायसालिसिम दावबायफैनानै फरायसालिनि मोनफ्रोमबो जेंनाफोरनि सायाव फोरोंगिरि लोगोसे रायजो राजाफोरजों गोथौ सावरायज्लायना फरायसानि मोनफ्रोमबो जेंनाखौ सुस्रांनो थाखाय दिनैनि सानाव रायजो राजाफोरनो खोथा होलाङो बिटिआर सरकारनि मोनसे थान्दै हान्जाया। হয় আজি যোৱা 18 তাৰিখে এটা নিউজ ওলাইছিলে আমাৰ আমলাইগুৰি এলপি স্কুল বড় মিডিয়ামত আৰু সেই সন্দৰ্ভত সেন্ট্ৰেল টিমে জাষ্ট ভিজিটৰ কাৰণে পঠিয়াইছিলে। স্কুলটো একচুৱেলি ভেঞ্চাৰ কিবাত আছে, সেই গোটেই নিৰীক্ষণটো কৰা হ'ল আজি। পিছত ৰিয়েলি 18 তাৰিখে যিটো নিউজ ওলাইছিলে সেইটো সঁচা হয় আৰু ইয়াত আহিকে দেখিবলৈ পালোঁ মানে ডেস্ক বেঞ্চ লগতে আপোনাৰ ইউনিফৰ্ম আৰু মিড ডে মিলৰো ব্যৱস্থা নাই আৰু হয় ডেস্ক বেঞ্চৰ ব্যৱস্থা নাই। তৎক্ষণাত এইটো নিউজটো আমাৰ চৰকাৰৰ ওচৰত গ'ল আৰু যোৱাৰ লগে লগে তেওঁবিলাকে বা প্ৰমোদ ছাৰৰ নেতৃত্বত এটা টিম ইয়াতে পঠিয়াই দিয়া হৈছে আৰু আজি আহিকে এইবিলাক আমি দেখৰেখ কৰিলোঁ আৰু কম সময়ৰ ভিতৰত ইয়াৰ ওপৰত আলোচনা হ'ব। আলোচনাৰ পিছত আমি কেনেকুৱা ধৰণে এই সামগ্ৰীবিলাক যোগান ধৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিম। যেহেতু স্কুলটো ভেঞ্চাৰ কিবাত আছে আৰু তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব সেই কথা চেণ্ট্ৰেল টিমে এটা এছুৰেঞ্চ দিছে আৰু আজি তাৰ কাৰণেই মানে ইয়াতে অহা হৈছিলে। তো এইটো একচুৱেলি তেনেকুৱা নহয় যে আমাৰ চৰকাৰ আছে কাৰণে আমি গাফিলতি কৰি আছোঁ, তেনেকুৱা নহয়। কিছুমান সিস্টেম আছে, সেই সিস্টেমত মানে স্কুলটো আনিব লাগিব। চৰকাৰীকৰণ যেহেতু নাই হোৱা, ভেঞ্চাৰ হৈ আছে। তো এতিয়া এই গোটেই তথ্যখিনি আজি যিখিনি নিৰীক্ষণ কৰা হ'ল আমাৰ গভৰ্ণমেণ্ট ফালেদি বা আমাৰ দলীয় ফালেদি এই গোটেই ৰিপৰ্টটো চিফ ছাৰৰ ওচৰত বা প্ৰমোদ ছাৰৰ ওচৰত জনোৱা হ'ব, চেণ্ট্ৰেলি জনোৱা হ'ব। জনোৱাৰ পিছত আমি অতি কম সময়ৰ ভিতৰত এটলিষ্ট ডেস্ক বেঞ্চ বা যিখিনি সামগ্ৰী আমি ইয়াতে যোগান ধৰিব পাৰোঁ সেইখিনি আমি ব্যৱস্থা কৰিম বা হাই কমাণ্ডৰ লগত বা ওপৰ মহলত আমি আলোচনা কৰিম। হয়, বিটিআৰৰ ইয়াৰ বাহিৰেও অন্য বহুত স্কুলখন আছে য'ত নেকি আজিলৈকে প্ৰভিন্সলেছ হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকৰ গভৰ্ণমেণ্টে কি ব্যৱস্থা ল'ব? এই ক্ষেত্ৰত ক'ব গ'লে বহুত স্কুল বুলি ক'লে যিখিনি প্ৰচেছত আছিলে অলৰেডি আমি গম পাওঁ ভালেখিনি স্কুল চৰকাৰীকৰণ হৈছে। তো কেটেগৰী ৱাইজত বা এটা সিস্টেমৰ ৱাইজত গোটেইখিনি কাম একদম কম সময়ৰ ভিতৰত মানে সমাধান কৰাটো পচিবলো নহয়। আৰু আজি আমি ক'ব গ'লে 4.5 বছৰ আজি চৰকাৰটো মানে বয়স হৈছে, কিন্তু 4.5 বছৰত 15 মাহ বা
2 বছৰ আমি গমে পাওঁ যে কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণে অলপ কাম কৰাত আমাৰ প্ৰব্লেম হৈছিলে তথাপিতো 2টা বছৰত যদি চাব যাওঁ তেতিয়াহ'লে ঢেৰ স্কুল ৰিপেয়াৰিঙৰ কাম চলিছে ঢেৰ স্কুল আমাৰ যিবিলাক মানে তোমাৰ চাকৰিৰ ক্ষেত্ৰত মানে ৰেগুলাৰ হোৱা নাছিলে সেইবিলাকো ৰেগুলাৰ কৰা হৈছে আমি দেখিবলৈ পাইছোঁ 10টা কলেজ এণ্টায়াৰ বিটিআৰত মানে চৰকাৰীকৰণ কৰা হৈছে তেনেকুৱাকৈ যথেষ্ট কাম কাজবিলাক হাতত লোৱা হৈছে স্পেচিয়েলি এডুকেশ্যনৰ ক্ষেত্ৰত চিফ ছাৰে খুব সজাগ মানে প্ৰমোদ বড়োছাৰ যদি কোৱা তেখেতে এডুকেশ্যন ডিপাৰ্টমেণ্টটো খুদ নিজে চাই আছে আৰু তেখেতে খুব চিনচিয়াৰ আৰু 18 তাৰিখৰ নিউজটো ওলোৱাৰ লগে লগে এটা ষ্ট্ৰং টিম আজি ইয়াতে পঠিয়াই দিছে যাৰ কাৰণে আজি মই আছে ননাই চেৰফাং সমষ্টিৰ কোঅৰ্ডিনেটৰ হিচাপে ময়ো আজি ইয়াতে উপস্থিত হ'লোঁ আৰু গোটেই ডাটাবিলাক আমি ইয়াতে যিবিলাক মাষ্টৰ বা শিক্ষক আছে তেওঁবিলাকৰ পৰা আলোচনা কৰিকে লৈ আছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰা হ'ব